হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ল যে 2018 চনৰ জিঅ' টেকিং কৰা চৰকাৰী গড়ৰ যিসকলৰ লিষ্টত নাম আছে সেইসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টো। বন্ধুসকল, 2018 চনৰ জিঅ' টেকিং কৰা গড়ৰ পোৱাৰ সময় এতিয়া যদি আপোনালোকে নাপায় তেতিয়াহ'লে আপোনাৰ ঘৰখন আৰু নাপাব। গোপন সূত্ৰে জানিব পৰা মতে আপোনাৰ লগত হ'ব পাৰে ভয়ংকৰ জালিয়াতি। বন্ধুসকল, আপোনালোকে যদি এতিয়া সাৱধান নহয় তেতিয়াহ'লে আপোনাৰ ঘৰখন পাব বেলেগ কোনোবাই। সেইকাৰণে আপোনালোকে এতিয়াই সাৱধান হওক যাতে আপোনাৰ ঘৰখন বেলেগ কোনোবাই নাপায়, আপোনাৰ ঘৰখন নিজেই পায়। সেইমতে আপোনালোকে চাওক আপোনাৰ ঘৰখন আপোনাৰ নামত আছে নে বেলেগ কোনোবাৰ নামত আছে। সেইকাৰণে 2018 চনৰ যিসকলৰ জিঅ' টেকিং কৰা লিষ্টত নাম আছে সেইসকল মানুহৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টো। আপোনালোকে অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাওক আৰু আপোনাৰ বন্ধু বান্ধৱী বেছিকৈ শ্বেয়াৰ কৰক যাতে কোনোবাই আপোনাৰ ঘৰখনৰ লগত জালিয়াতি কৰিব নোৱাৰে। আজি মই এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনাৰ ঘৰখনৰ জালিয়াতিৰ পৰা কেনেকৈ ৰক্ষা কৰিব আৰু কেনেকৈ বচাব। সেইকাৰণে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাওক আৰু 2018 চনৰ জিঅ' টেকিং কৰা যিসকল মানুহৰ নাম আছে সেইসকলক বেছিকৈ শ্বেয়াৰ কৰক। যদি ইউটিউবত চাই আছে তেতিয়াহ'লে IS ভিলেজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব। বন্ধুসকল, আপোনাৰ ঘৰৰ লিষ্টখন চাবলৈ হ'লে এই ৱেবছাইটলৈ আহি যাব। এই ৱেবছাইটটো মই মোৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাত মাৰিলে আপোনাৰ ডাইৰেক্ট ইয়ালৈ আহি যাব। এই ৱেবছাইটটো হ'ল চৰকাৰী ৱেবছাইট। এই ৱেবছাইটত গোটেইখিনি আপোনালোকে কাম কৰিব পাৰিব। আপোনালোকে দেখিছে এবাউট আৱাৰ্ছত ডকুমেণ্ট গাইডলাইনছ ষ্টেক হোল্ডাৰ, আপোনালোকে দেখিছে গোটেইবোৰ কাম এই ৱেবছাইটত কৰে। আপোনালোকে এই ৱেবছাইটটো হ'ল চৰকাৰী ৱেবছাইট। আপোনালোকে কি কৰিব, এই ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকে ষ্টেক হোল্ডাৰ দেখিছে, আপোনালোকে ষ্টেক হোল্ডাৰত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব আৱাজ প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ। আপোনালোকে দেখিছে এই আৱাজ প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ ওলাব। আপোনালোকে দেখিছে ষ্টেট, তাৰপিছত আছে আৱাজ প্লাছ ID। আপোনালোকে ফাৰ্ষ্ট ষ্টেটখন চিলেক্ট কৰি ল'ব। আপোনাৰ ষ্টেট আছামখন আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। তাৰপিছত আছে আৱাজ প্লাছ ID। এই আৱাজ প্লাছ ID আপোনালোকে ক'ত পাব মই কৈ দি আছোঁ। আপোনালোকে এই আৱাজ প্লাছ IDটো ক'ত পাব আৰু কেনেকৈ পাব। বন্ধুসকল, আপোনালোকৰ নিশ্চয় ঘৰ আছে 2018 চনৰ জিঅ' টেকিং কৰা ঘৰৰ লিষ্টত। যদি আপোনালোকৰ নাম আছে নিশ্চয় তেতিয়াহ'লে আপোনালোকৰ এটা আৱাজ প্লাছ ID আছে। এই আৱাজ প্লাছ IDটো আপোনালোকে আপোনালোকৰ যিখন পঞ্চায়ত হয় এই পঞ্চায়তত গৈ আপোনালোকে এই আৱাজ প্লাছ IDটো পাই যাব। আপোনালোকে এই আৱাজ প্লাছ IDটো যিজন পঞ্চায়তৰ ছেক্ৰেটাৰী আছে বা প্ৰেচিডেণ্ট আছে এই প্ৰেচিডেণ্টৰ ওচৰত আপোনালোকে এই আৱাজ প্লাছ IDটো পাব। এই আৱাজ প্লাছ IDটো আপোনালোকে আনি ইণ্টাৰ আৱাজ প্লাছ ID আপোনালোকে দেখিছে ইয়াত মাৰিব। 9 ডিজিটৰ হয়। আপোনালোকে যেতিয়া IDটো বহুৱাই গেট ফেমিলি মেম্বাৰ ডিটেইলছ মাৰিব। মৰাৰ পিছত আপোনালোকৰ গোটেইখিনি ফেমিলি মেম্বাৰৰ ডিটেইলছ আপোনালোকে ইয়াত ওলাই পৰিব। তেতিয়া আপোনালোকে দেখিব পাৰিব যে এই ঘৰখন কাৰ নামত আছে, কাৰ নাম সোমাইছে, গোটেইখিনি আপোনালোকে চাব পাৰিব। বন্ধুসকল, যদি এই আৱাজ প্লাছ IDৰ দ্বাৰা পঞ্চায়তৰ মানুহে আপোনাৰ নামটো ডিলিট কৰি বেলেগ কোনোবাৰ নাম সোমাব পাৰিব। যদি বেলেগ কোনোবাৰ নাম সোমাই দিয়ে তেতিয়াহ'লে আপোনালোকে প্ৰটেষ্ট কৰিব নোৱাৰিব, কাৰণ আপোনালোকৰ হাতত আৱাজ প্লাছ ID নাই। আপোনালোকে কেনেকৈ গম পাব যে আপোনাৰ নামটো কাটি বেলেগ কাৰোবাৰ নাম সোমাইছে। সেইকাৰণে এই আৱাজ প্লাছ IDটো অনা অতিকৈ জৰুৰী। বহুতো মানুহৰ নাম তেনেকুৱা কাটি বেলেগ কাৰোবাৰ নাম সোমাই দিয়ে, তাৰপিছত সুধিলে কয় যে আপোনাৰ ঘৰখন এতিয়ালৈকে অহা নাই। সেইকাৰণে এই আৱাজ প্লাছ IDটো থকা অতিকৈ জৰুৰী। আপোনালোকৰ যদি আৱাজ প্লাছ IDটো থাকে তেতিয়াহ'লে আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ নামটো আছে নে নাই বা আপোনাৰ ঘৰখন আহিছে নে নাই, কেতিয়া আহিব, কেতিয়া আহিছে, গোটেইখিনি আপোনালোকে চাব পাৰিব এই আৱাজ প্লাছ IDটো থাকিলে। যেতিয়া আপোনাৰ ঘৰখন চেংচন হ'ব সেই সময়ত সিহঁতে আপোনাৰ বেংকৰ ডিটেইলছৰ জেগাত সিহঁতৰ বেংক ডিটেইলছ সোমাই দিব, সিহঁতৰ জব কাৰ্ড দি দিব। দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্টত পইচা নোসোমাই, সিহঁতৰ বেংক একাউণ্টত পইচা সোমাব। তাৰপিছত আপোনাক ক'ব যে আপোনাৰ ঘৰখন এতিয়ালৈকে অহা নাই। আচলতে আপোনাৰ লগত সিহঁতে জালিয়াতি কৰি আপোনাক ক'ব যে এতিয়ালৈকে ঘৰখন অহা নাই। সেইকাৰণে এই আৱাজ প্লাছ IDটো আপোনালোকে আনি ঘৰত ৰাখি থৈ দিব আৰু আপোনালোকে চেক কৰিব। যদি এই ID আপোনাৰ হাতত থাকে তেতিয়াহ'লে বেলেগ কাৰোবাক কেতিয়াও ঘৰখন দিব নোৱাৰিব। বন্ধুসকল, আপোনাৰ ঘৰখন কেতিয়া পাব, এমাহ পিছত পাব নে 2 মাহ পিছত পাব, এইটো চাবলৈ হ'লে আকৌ ষ্টেক হোল্ডাৰত মাৰিব। ষ্টেক হোল্ডাৰত মৰাৰ পিছত PMAYG বেনিফিচিয়াৰী দেখিছে ইয়াত আপোনালোকে মাৰি ল'ব। মৰাৰ পিছত তলফালে চাব, চোৱাৰ পিছত ৰেজিষ্টাৰ নাম্বাৰ এই যিটো আপুনি আৱাজ প্লাছ ID দেখিছে এইটো ইয়াত মাৰিব। মৰাৰ পিছত ছাবমিটত মাৰিব। মৰাৰ পিছত গোটেইখিনি আপোনাৰ ডিটেইলছটো ওলাই পৰিব।
আপোনাৰ গোটেইখিনি ডিটেইলছ ওলাই পৰিব, কাৰ নামত আছে, কেতিয়া আহিব, কোন বেংকত পইচা সোমাব, গোটেইখিনি আপোনালোকে ইয়াত চাব পাৰিব। আপোনাৰ ঘৰখন বচাবলৈ হ'লে এই কামটো আজিয়েই কৰক। এই আইডিটো আজিয়েই পঞ্চায়তত যাওক আৰু এই পঞ্চায়তৰ গৈ এই আইডিটো লৈ আহক। অহাৰ পিছত আপোনালোকে নিজে চেক কৰক, নিজে ঘৰতে বহি নিজৰ মোবাইল ফোনৰ পৰা চেক কৰক। সেইকাৰণে বন্ধুসকল আজিয়েই সাৱধান হওক। সাধাৰণ মানুহে সিহঁতৰ লগত নোৱাৰিব, সিহঁতে খাই দিব ঘৰখন। সেইকাৰণে আজিয়েই সাৱধান হওক আৰু আজিয়েই আইডিটো লৈ আহক। ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ এই চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে মই তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ।